নমস্কাৰ প্ৰিয় দৰ্শক, কিডনী হস্পিটেল iUKDলৈ আপোনালোকক স্বাগতম। আপোনালোক সকলোকে নৱবৰ্ষৰ আন্তৰিক উল্লেখ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি কিডনী হস্পিটেল iUKDত আমি দুগৰাকী শুভাকাংক্ষীক লগ পাইছোঁ। তেখেত দুয়োৰে সৈতে আমি চিনাকি হওঁ, আহকচোন। ডাঙৰীয়া নমস্কাৰ, আপোনাক কিডনী হস্পিটেল iUKDলৈ স্বাগতম। হয় হয়, আপোনাক কিডনী হস্পিটেল iUKDত লগ পালোঁ, গতিকে প্ৰথমে আপোনাৰ শুভ নামটো জানিব খুজিছোঁ। মোৰ নাম শ্ৰী ৰাজেন চৌধুৰী। হয়, আপোনালোকৰ ঘৰ? আমাৰ ঘৰ নগাঁও, এতিয়া বৰ্তমান নগাঁৱত। এনেই আমাৰ গুৱাহাটীতো ঘৰ আছে, তেজপুৰতো ঘৰ। হয় 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 হয়, ডাঙৰীয়া আপোনাক কিডনী হস্পিটেল iUKDত লগ পালোঁ, গতিকে আপুনি চিকিৎসাজনিত কাৰণতে আহিছে নিশ্চয়। হয় হয় হয়। ইয়াতে কেনেকুৱা পাইছে পৰিৱেশটো আপুনি? পৰিৱেশ খুবেই সুন্দৰ, আৰু বিশেষকৈ মই আগতেও প্ৰায় 2-3বাৰ আহিছোঁ। ডক্টৰ ৰূপনাথৰ লগত মোৰ আগৰ পৰাই চিনাকি, মানে হয়, তেওঁৰ লগত চিনাকি মানে বেমাৰ সূত্ৰে। গতিকে মই আগতে প্ৰষ্টেট ৰিলেটেড ইছ্যু আছিলে, গতিকে তেতিয়া নগাঁৱত জানো। গতিকে তেখেতৰ মই 2020 চনৰ পৰাই মই তেওঁৰ লগত অহা যোৱা আছে, আৰু বৰ্তমান এই iUKDটো অলৰেডি মই 2-3বাৰ আহিছোঁ। ছাৰ, কেনেকুৱা পাইছে ইয়াৰ চিকিৎসক স্বাস্থ্যকৰ্মীসকলৰ সহযোগিতা? এনেই খুবেই সুন্দৰ, বিশেষকৈ হস্পিটেলিটি পইণ্ট অফ ভিউ ইটছ এক্সেলেণ্ট, আৰু গোটেইখিনি বাকী ছাৰ্ভিচো বহুত ভাল। যিহেতু মই আগতে অলৰেডি 2-3বাৰ আহিছোঁ, তো মোৰ ফালৰ পৰা কোনো আপত্তি নাই। যথেষ্ট কোঅপাৰেটিভ, আৰু ছাৰ্ভিচৰ ক্ষেত্ৰত বা ট্ৰিটমেণ্টৰ ক্ষেত্ৰতো যথেষ্ট ভাল। আৰু ডাক্তৰ কুমাৰ নাথ ছাৰক কেনেকুৱা লাগিছে আপোনাৰ ব্যক্তিগত অনুভৱ? তেখেত খুবেই ভদ্ৰ আৰু খুবেই লিচনিং, আৰু পেচেণ্টে কি কয় তেওঁ খুব ভালদৰে শুনে। প্লাছ মানে তেখেতে গোটেই বেমাৰৰ গোটেই কথাখিনি টেকনিকেলি বুজাই দিয়ে। ডেটছ এ গ্ৰেট থিং। তো সেইটো ফালৰ পৰা মই তেখেতক সদায় ভাল পাওঁ বা ৰেচপেক্ট কৰোঁ। তেখেতৰ ট্ৰিটমেণ্টটো ভাল। মই যথেষ্ট আগতে কিউৰ হৈছোঁ মোৰ বেমাৰৰ পৰা। তো মই অভাৰঅল খুবেই ভাল পাইছোঁ। আৰু আমি আপোনাৰ শ্ৰীমতীৰ সৈতেও চিনাকি হওঁ। হয় বাইদেউ, নমস্কাৰ বাইদেউ। হয়, গতিকে আপোনাক আমি iUKDত লগ পালোঁ, আৰু ইতিমধ্যে ছাৰে কৈছে বাৰু কথাখিনি গোটেইখিনি। আপোনাৰ কেনেকুৱা অনুভৱ হস্পিটেলত? তাকে, মোৰ হাজবেণ্ড ইয়াতে আগতে আহি চিকিৎসা কৰিছে, তেওঁ বহুত ভাল ফল পাইছে কাৰণে মোৰ জাষ্ট পৰহি এটা ইউৰিন ৰিলেটেড এটা কিবা ইমাৰ্জেঞ্চি হ'ল, সেইটো কাৰণে আজি তেখেতৰ তাতে ডাইৰেক্ট আহিছোঁ আমি নগাঁৱৰ পৰা। সেইকাৰণে মোৰ পৰিৱেশটো বহুত ভাল লাগিছে। আমি সদায় ধৰক বাহিৰৰ দেলহি মানে হস্পিটেলত বহুত আমাৰ ট্ৰিটমেণ্টৰ কাৰণে আমি অহা যোৱা কৰিছোঁ চেন্নাইত। তো সেই তেনেকুৱা ধৰণৰ এটা পৰিৱেশ পাইছোঁ যে চাফ চিকুণৰ ক্ষেত্ৰত বিশেষকৈ বহুত ভাল লাগিছে। এনেকুৱা ছিষ্টেমেটিক হ'লে নিশ্চয় বহুত ৰাইজ কৰিব। বহুত মানে পেচেণ্ট এনে বাৰু হ'ব নালাগে, কিন্তু কম যে পেচেণ্টবোৰ যিয়ে ভুগিছে বেমাৰত তেওঁলোকে নিশ্চয় ইয়ালৈ আহিব। সেই ধাৰণাটো মানে আমাৰ ইয়াত হৈছে আৰু দেখি চাফ চিকুণ। ডক্টৰৰ বিষয়ে ক'ব গ'লে তেখেতক মই ফাৰ্ষ্ট টাইম লগ পাইছোঁ। ব্যৱহাৰটো যথেষ্ট ভাল লাগিছে, আৰু ট্ৰিটমেণ্টটো নিশ্চয় ভাল পাম বুলি ভাবিছোঁ। আৰু তাকে মানে আমাৰ চিকিৎসকসকল আৰু ৰোগীৰ মাজত যদি এটা বন্ধুত্বসুলভ ব্যৱহাৰ এটা থাকে, তেতিয়া ৰোগীয়ে গোটেই কথাখিনি খুলি ক'ব পাৰে, নহয় জানো? আৰু ডাক্তৰে যেতিয়া গোটেইখিনি খুব সুন্দৰকৈ শুনে, ছাৰে কৈছে যে যেতিয়া ডাক্তৰে যেতিয়া কথাখিনি খুব সুন্দৰকৈ শুনে, তেতিয়া ৰোগীৰ আধা বেমাৰ ভালেই হৈ যায়, নহয় জানো? গতিকে ৰোগীয়ে কনভিন্স হৈ যায় যে মোৰ বেমাৰটো ভাল হ'ব এইবাৰ, তেনেকুৱা। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? মানে সেই ক্ষেত্ৰত আমি ডক্টৰ ৰূপ কুমাৰ নাথৰ কথা ক'বলৈ হ'লে, মইতো ফাৰ্ষ্ট টাইম দেখি ভাল লাগিছে। তেওঁ যিটো ধৰণে ধৰক আমাক গ্ৰিটিং কৰি পেলাই মাতি কথাখিনি মোৰ জানিব বিচাৰিছে, বৰ কম সময়ত বৰ ধুনীয়াকৈ গোটেইখিনি কথা তেওঁ বুজি লৈছে। সেই কথাটোৰ পৰা বহুত ভাল লাগিছে। আমি জাষ্ট এতিয়া মানে ট্ৰিটমেণ্ট আৰম্ভ কৰিবৰ কাৰণে চব যিবোৰ আমাক ধৰক পৰীক্ষা কৰিব দিছে, টেষ্টবিলাকহে কৰিছোঁ। নেক্সট পৰ্যায়ত লগ পালে নিশ্চয় আৰু ভালকৈ জানিম তেওঁৰ বিষয়ে। বহুত ধন্যবাদ বাইদেউ। আমি সদায় এইটোৱে চেষ্টা কৰোঁ যে হস্পিটেল পৰিৱেশ নহয়, এটা যাতে ঘৰুৱা পৰিৱেশ এটা আমাৰ যাতে আমি সৃষ্টি কৰিব পাৰোঁ, তেতিয়া সকলো মানুহ সহজ হৈ পৰিব পাৰে সোনকালে। আৰু ইয়াত মই এটা কথা মোৰ মানে কিউৰিয়াছনেছৰ কাৰণে সুধিছোঁ। প্ৰায়বোৰ জেগাতে আমি ইয়াতে বুদ্ধৰ মূৰ্তি দেখা পাইছোঁ, তাৰ কিবা কাৰণ আছে বিশেষ? বুদ্ধদেৱৰ মূৰ্তিটো দেখিলেই আমি কি হৈ যাওঁ, শান্ত সমাহিত এটা পৰিৱেশ এটা সৃষ্টি হয় যেন লাগে, তেনেকুৱা কথা। গতিকে বুদ্ধৰ উপস্থিতি মানে আমাৰ ঈশ্বৰৰ উপস্থিতি, আৰু আমাৰ প্ৰত্যেকৰে ভিতৰতে ঈশ্বৰ থাকে, নহয় জানো? গতিকে আমি আপোনাৰ যিটো প্ৰশ্ন যে আমি বুদ্ধদেৱৰ মূৰ্তিটো আমি কিয়নো ৰাখিছোঁ, গতিকে আমি সকলো সময়তেই আমি ভগৱানৰ সৈতে সংযোগ হৈ থাকিব বিচাৰোঁ, পৰমাত্মাৰ সৈতে সংযোগ হৈ থাকিব
বিচাৰোঁ কাৰণ যিহেতু কথাটো ওলালেই গতিকে আমি হৈছোঁ জীৱাত্মা আৰু ঈশ্বৰ বা বুদ্ধক আমি পৰমাত্মা বুলি ভাবিব পাৰোঁ গতিকে আত্মা আৰু পৰমাত্মাৰ সংযোগ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমি সদায় ভাল হৈ থাকিম সদায় শক্তিশালী হৈ থাকিম বাইদেউ সেই শান্তি পৰিৱেশটো মানে পৰিৱেশ হিচাপেও ইয়াত দেখা গৈছে সেইকাৰণে বহুত ভাল লাগিল আৰু বহুত ট্ৰাইজ কৰক নাম হওক গোটেই পৃথিৱীতে অশেষ ধন্যবাদ বাইদেউ আপোনালোকৰ এই যি পৰামৰ্শ বা আশীৰ্বাদ সূচক শব্দ সেই কথাখিনি আমি সদায় মনত ৰাখিম ধন্যবাদ বাইদেউ ধন্যবাদ ছাৰ